তো নমস্কাৰ আজি মই আপোনালোকক কম যে আপোনাৰ নম্বৰটো যদি বেলেগ নম্বৰ হৈতে ফৰৱাৰ্ড হৈ আছে বা আপোনাৰ নম্বৰটো যোনটোৰ নম্বৰ হৈতে ফৰৱাৰ্ড হৈ আছে সেই নম্বৰটোলৈ অহা কলসমূহ যদি আপোনাৰ মোবাইললৈ আহে তেন্তে আপুনি সেই ফৰৱাৰ্ড হৈ থকা কলসমূহ আপুনি কেনেকৈ ব্লক কৰিব বা আপোনাৰ ফৰৱাৰ্ড হৈ থকা নম্বৰটো কেনেকৈ অফ কৰিব তো আপোনাৰ বহুমূলীয়া 2 মিনিট সময় দি মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাহে আপুনি এইটো সেটিং অফ কৰিবলৈ সক্ষম হ'ব অতি সহজ প্ৰসেস আপুনি যদি মোৰ ভিডিও প্ৰথমৰ পৰা কটো স্কিপ নকৰে চাই তেন্তে আপুনি এইটো অতি সহজতে কৰিবলৈ সক্ষম হ'ব তো নমস্কাৰ মই মনোজ দতিয়া আৰু আপুনি চাইছে আপোনালোকৰ ইউটিউব চেনেল টেকনিক্যাল মনোজ তো বলক অকনো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো টিপি দিয়ক কিয়নো যেতিয়া মই আপোনালোকৰ ওচৰলৈ এনেকুৱা নতুন নতুন টপিকৰ ওপৰত ভিডিও লৈ আহো আপুনি সবাতোতকৈ প্ৰথম নটিফিকেশন পাই যায় তো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো তো আপুনি এইটো সেটিং অফ কৰিবলৈ সবাতোতকৈ প্ৰথমত আপুনি আপোনাৰ মোবাইলত থকা সেটিং অপচনত যাওক সেটিং অপচনত যোৱাৰ পাছত আপুনি সার্চ সেটিং বুলি এটা অপচন দেখা পাইছে আপুনি এটা সার্চ কৰি দিয়ক কল সেটিং বুলি তো দেখিছে মই সার্চ কৰি দিছো কল সেটিং বুলি সার্চ কৰাৰ পাছত আপুনি আপোনাৰ মোবাইলত একেবাৰে ওপৰত এটা অপচন দেখা পাইছে কল সেটিংস বুলি আপুনি এটা টিপি দিয়ক তাত টিপাৰ পাছত আপুনি ব্লক লিষ্ট বুলি এটা অপচন দেখা পাইছে আপুনি ব্লক লিষ্টত যাওক ব্লক লিষ্টত যোৱাৰ পাছত আপোনাৰ যদি ব্লক লিষ্টটো অফ হৈ আছে তেন্তে আপুনি এটো অন কৰি লওক তো দেখিছে মোৰ অন হৈ আছে অন কৰাৰ পাছত আপুনি আপোনাৰ মোবাইলৰ ব্লক লিষ্টৰ তলৰ পিনে এটা অপচন দেখা পাইছে আপুনি কল ব্লক লিষ্ট বুলি আপুনি তাত টিপি দিয়ক তাত টিপাৰ পাছত আপুনি চাৰিটা অপচন আহি যাব আপুনি এই চাৰিটা অপচনৰ ভিতৰত আপুনি সেকেন্ড অপচনটো ক্লিক কৰি দিয়ক কিয়নো এইটো অপচন আপুনি যদি অন কৰি ৰাখে তেতিয়া আপোনাৰ যিসমূহ ফোন নাম্বাৰ বা যোনসমূহ মোবাইলৰ পৰা আপোনাৰ মোবাইললৈ ফোন আহিছিল বা যোনটোৰ নম্বৰ হৈতে আপোনাৰ মোবাইল ফৰৱাৰ্ড হৈ আছিল তেন্তে আপুনি যদি এইটো সেটিং অন কৰি দিয়ে তেন্তে আপোনাৰ ফৰৱাৰ্ড হৈ থকা নম্বৰটো অফ হৈ যাব তো এয়া আছে আজি ভিডিওটো যদি ভাল লাগিলে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ মানে বাই বাই টাটা জয় অসম।